নিউজিলেণ্ডৰ অন্তিমখন খেলত আয়াৰলেণ্ডক ৩৫ ৰানত পৰাস্ত কৰি এই জয়ৰ জৰিয়তে উইলিয়ামছনৰ নেতৃত্বত নিউজিলেণ্ড টি20 বিশ্বকাপ ২০২২ৰ ছেমিফাইনেলত প্ৰৱেশ কৰে। আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি নিউজিলেণ্ড ৬টা উইকেট হেৰুৱাই ২০ অভাৰত ১৮৫ ৰান সংগ্ৰহ কৰে। উত্তৰত ভাল আৰম্ভণিৰ পাছতো আয়াৰলেণ্ড ৯টা উইকেট হেৰুৱাই ২০ অভাৰত মাত্ৰ ১৫৫ ৰানহে কৰিবলৈ সক্ষম হয়। আয়াৰলেণ্ড দলটোৱে শক্তিশালী আৰম্ভণি কৰিছিল। পাৱাৰ প্লেত দলটোৱে ৬ অভাৰত ১টা উইকেট হেৰুৱাই ৩৯ ৰান সংগ্ৰহ কৰে। ইফালে বালবাৰ্ণিয়ে ২৫টা বলত ৩০ ৰান সংগ্ৰহ কৰি ক্লীন বলিং কৰি তুলিছে। মিচেল চাণ্টাৰে প্ৰথম উইকেট লোৱাৰ পিছত আয়াৰলেণ্ডৰ একেৰাহে উইকেট পৰি থাকে। ইয়াৰ পূৰ্বে ফৰ্মলৈ ঘূৰি অহা কেন উইলিয়ামছনে ৩৫টা বলত ৩১ ৰান সংগ্ৰহ কৰিছিল যদিও আয়াৰলেণ্ডৰ পেচাৰ জোচিয়া লিটলে শুকুৰবাৰে টি20 বিশ্বকাপ মেচত নিউজিলেণ্ডক ৬ উইকেটত ১৮৫ ৰান সংগ্ৰহ কৰি স্মৰণীয় হেট্ৰিক সংগ্ৰহ কৰে। উইলিয়ামছনে নিজৰ ইনিংছ ৫টা ৪ আৰু ৩টা ৬ অপেনাৰ ফিন এলেনে ১৮টা বলত ৩২ ৰান, গ্লেন ফিলিপছে ৯ বলত ৭০ ৰান আৰু ডেৰিল মিচেলে ২১টা বলত অপৰাজিত ৩১ ৰান সংগ্ৰহ কৰে। বাওঁহতৰ পেচাৰ লিটলে ডেথ অভাৰ নিউজিলেণ্ডৰ ৰানৰ হাৰ নিয়ন্ত্ৰণ কৰে। ১৯ নং অভাৰত তেওঁ উইলিয়ামছনৰ জিমি নিছাম আৰু মিচেল চাণ্টাৰৰ উইকেট দখল কৰি একেৰাহে ৩টা বলত লাভ কৰে। উইলিয়ামছনে ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি ডিপত ধৰা পৰাৰ বিপৰীতে নিছামৰ চাণ্টাৰৰ ইয়াৰ পূৰ্বে লেগ আউট কৰা হৈছিল। নিউজিলেণ্ডৰ ইনিংছৰ আটাইতকৈ ডাঙৰ আলোকপাত আছিল উইলিয়ামছনৰ ফৰ্মলৈ ঘূৰি অহা। আৰম্ভণিতে সংগ্ৰাম কৰাৰ পিছত তেওঁ মুক্তভাৱে খেলিছিল। তেওঁ বেগী বলাৰ মেৰী মেককাৰ্থিক ৬ অভাৰ দি মিড উইকেটত আঘাত কৰি অৰ্ধশতক সম্পূৰ্ণ কৰে। ২টা বলৰ পাছত একে ঠাইতে আৰু ৬টা মাৰিলে। ১৯ নং অভাৰত তেওঁ পুনৰ একেধৰণৰ শ্বট খেলাৰ প্ৰয়াসত ধৰা পৰে। নিউজিলেণ্ডৰ একে সময়ত ২০০ ৰান অতিক্ৰম কৰিবলৈ বিচাৰিছিল যদিও আয়াৰলেণ্ডৰ শেষৰ মাত্ৰ ২টা অভাৰত ১২ ৰানহে দিলে। ছুপাৰ ১২ৰ গ্ৰুপ ১ৰ ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে।